guys, welcome back to my YouTube channel. Subnumber YouTube channel or অন্য এক ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৰে ভালে আছে, সুস্থ আছে আৰু হ্যাপি আছে আৰু ময়ো ভালে আছো বাৰু। আৰু আপোনালোকে ভাবিছে নিশ্চয় এনে পেণ্ডেমিক সিচুৱেশ্যনত মই ঘৰৰ পৰা ক'ত ঘূৰি ফুৰিছো। আচলতে কি হ'ল, মই বহুত দিন ওলোৱাই নাই বাৰু এনেকুৱা পৰিস্থিতি হৈ ৰখাৰ বাবে, কিন্তু আজি এফালে আহিছোঁ। এওঁৰ ডিউটি আছিলে, লগতে ওলাই আহোঁ ভাবিলোঁ। ঠিক আছে, তেনেহ'লে মইনো ক'ত আহিছোঁ সেয়া জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিব লাগিব। তেনেহ'লে ব'লকচোন, মই দেখাই আছোঁ আপোনালোকক। আমি আহি পালোহি এতিয়া। এয়া মুনবাহঁতৰ ঘৰলৈ আহিছিলোঁ। বাকী আপোনালোকক দেখাই থাকিম কিনো কৰোঁ আজি দিনটো। এতিয়া আমি খাই আছোঁ পিছবেলা চাহ। মুনবা আৰু এতিয়া কি বনামগৈ আমি? কেক বনাম। মুনবাই মানে কি হয়, বহুত ধুনীয়া ধুনীয়া কেক বনায়। আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বাৰু দেই, আপোনালোকে চাই থাকিব কেনে পায়। 3:30, এতিয়া 5:30 হ'ল ন? এতিয়া আন্ধাৰ হ'ল আৰু মই আজি দিনটোৰ কাৰণে আহিলোঁ বুলিয়ে ক'ব পাৰি। ৰাতিহে যাম আৰু খানা চানা খাই। কেইটা লৈছে? ডিম 4টা। চিম্পুলকৈ বনাব মানে ন? চিম্পুলকৈ আৰু ঘৰতে খাবলৈ। কাপতে দিব নেকি? জোখটো দেখাম তোমাক। সেই জোখটো কি ক'লে আপুনি? ডিম 4টা যদি একাপটোত ফুল হয় তেতিয়া ময়দা আঙুল কমকৈ ল'ব লাগিব, তেতিয়া মানে বহুত চফ্ট হ'ব। আৰু এইটো ফেন উঠিলে হৈ গ'ল মানে। এতিয়া পিছত ভালকৈ বনাই এদিন দেখাম আমি। ডিম আনিবলৈ 11টা বজাৰ আগত আমাৰ দিন হ'লহেঁতেন। পুটুককৈ ডিচিশ্যন লোৱাহে। ময়দা মেলাম নহয়। এচামুচমান ঘিউ দি দিম। ঘিউ লাগিব। ঘিউ দিলে মানে কি হয়? এনেই ঘৰত খোৱাৰ কাৰণে দিম আৰু টেষ্টটো ভাল। সেইটো অপশ্যনেল হয় মানে, যোনে ভাল পায় দিব পাৰে। এতিয়া ইয়াতে ঘিউ 1 চামুচ এড কৰি দিব। নিদিলেও হয়, আপোনালোকে স্কিপো কৰিব পাৰে। যোনে ভাল পায় তেওঁলোকে দিব পাৰে। তুমি জোখ, মই আকৌ এনেকৈ জোখ নিদিয়াকৈ বনাওঁ, দেখাই দিছোঁ জোখটো, তেতিয়া ধুনীয়া। বেছিকৈ ফেটিলে মানে টান হৈ যায় ন? এনেই কিমান মিনিটমান ফেটিব লাগে? 10 মিনিটমান ফেটিব লাগিব। এতিয়া কি দিব ইয়াতে? এতিয়া একদম লাষ্টত বেকিং 1 চামুচ বেকিং। ডাঙৰ চামুচে 1 চামুচ। এতিয়া আমাৰ কেক ফেটা হৈ গৈছে ন? ৰিফাইন দিছে ইয়াতে। টপটো ফুলি মানে নাযায় তেতিয়া। এতিয়া আমি পূৰা কেক বনাইছোঁ, মানে মই হেল্প কৰি দিছোঁ। মুনবাই নাপাওঁ হে, গৰমে গৰমে খাই ভাল লাগে জানো? এয়া আমাৰ কেক ৰেডি হৈ গৈছে। দেখাই দিয়ক মুনবা, কিমান স্পঞ্জি হৈছে ন? এয়া চব বহুত স্পঞ্জি হৈছে। টেষ্টি হৈছে বহুত। গৰমে গৰমে দুজনীয়ে খাই লৈছোঁ। ভালকৈ এদিন বনাই দেখাব আপোনালোকক। মই আহিম এদিন বনাবলৈ, ধুনীয়াকৈ মিলি বনাম ন।
এয়া আজি আমাৰ কেক বনোৱা হৈ গৈছে আপোনালোকৰ কেনে লাগিলে ৰেচিপিটো প্লিজ কমেণ্টত জনাবচোন দেই সিম্পলকৈ বনালোঁ পিছত ভালকৈ বনাই দেখাই আছোঁ এয়া চাওক বহুত স্পঞ্জি হৈছে বিলাহী বাদাম জলকীয়া আৰু আদা নহৰু চাটনি বনাব ন ভাল লাগিব খাই এয়া আমাৰ গৰম গৰম হাঁহ মাংস বনাই আছে মুনবাই ৰ'ব দেখাইছোঁ আমাৰ আজি হাঁহৰ মাংস বনাই হৈ গৈছে বহুত টেষ্টি বনাইছে দেই খাই আৰু ভাল লাগিব আমাৰ আজিৰ চেফ মুনবা আলহী আহিছে কাৰণে বনাইছোঁ আজি আলহী মানে কাৰ কাৰণে বনাইছে কৈ দিয়ক স্বপ্নম আৰু জয়ন্তৰ কাৰণে বনাইছোঁ আজি স্পেচিয়েল গেষ্টলৈ বনাই আছে তেওঁ এতিয়া কি দিব অকণমান চেনি দি দিছোঁ চেনি দিছে মুনবা পোলাওটো মানে আজি মই ফাৰ্ষ্ট ট্ৰাই কৰিম ন আপোনালোকক আৰামত বহি বহি খাব লাগে আৰু আজি লোকৰ হাতৰ মানে সেই ভাত খোৱাৰ মজাটো বেলেগ নহয় ন সদায় কিমান নিজে বনাই বনাই খাম আৰু সেইকাৰণে আহিলোঁ আৰু আজি গোটেই দিনটোৰ কাৰণে ওলাই এতিয়া ৰাতিয়ে হ'ল 10টা বাজিলে আমি বনাই আছোঁ কেতিয়া খাবলৈ হ'ব নাজানো মানে ইটোৰ পিছত সিটো মুনবাই বনাই আছে সেই খুৱাম বুলি ভাবিছোঁ আজি হয় নাই কিমান বাকী আছে আৰু বনাবলৈ আৰু চিকেনটো বনালে লোকেল চিকেন বনাব আছে ভাবকচোন এতিয়া 10টা বাজিলে কেতিয়া ঘৰলৈ যাম নে কি হয় নাজানো তোমাৰ যে মানুহজন ডিউটিত আছে কেতিয়া তেওঁ ডিউটিত আছে কাৰণে আমি মানে লাহে লাহে খাই বৈ যাম আৰু 11টা 11:30মান বাজিব ঘৰ পাওঁতে চাগে আজি আমাৰ খানাৰ আইটেমত আছে এয়া পোলাও এয়া চিম্পল ভাত পোলাওটো এয়া লোকেল চিকেন এয়া হাঁহৰ মাংস এয়া বাদামৰ চাটনি নেমু পিঁয়াজ আৰু এয়া পোলাও এয়া আমৰ আচাৰ ঠিক আছে তেন্তে আমি এতিয়া টেষ্টি খানাখিনি মুখত ৰখাই থ'ব পৰা নাই খাই লওঁ তাৰপাছত খাই বৈ আপোনালোকক পুনৰ লগ পাইছোঁ ঘৰ আহি ফাইনেলি পালোহি এতিয়া বহুত ৰাতি হৈ গ'ল বহুত ভাগৰো লাগিছে বহুত দিনৰ মূৰত ওলাই যোৱাৰ বাবে সেই ভাবিছোঁ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰোঁ যদিহে আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া সকলোখিনি ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সহজতে পোৱাত সহায় হয় আজিলৈ আহিছোঁ তেন্তে ইমানেই পুনৰ লগ পাইছোঁ অন্য এক ভিডিঅ'ৰ সৈতে বাই বাই গুড নাইট